কবিতাৰ শিৰোনামা গুপুত প্ৰেমৰ ভাষা কথা অৰ্চিতা গোস্বামী কণ্ঠ পৰিণীতা বৰা আৰু অৰ্চিতা গোস্বামী। গুপুত প্ৰেমত নিঃশব্দ প্ৰকৃতিৰ সুবাস, উগ্ৰতাৰ মাজত মধুৰ অনুভৱ। প্ৰকৃতিত ধ্বংসিনীয়া, প্ৰকৃতিৰ শত্ৰু, নিঃশব্দ প্ৰকৃতিৰ দুটি উগ্ৰ শান্ত সম্পদৰ এটি মধুৰ প্ৰেম কথা। প্ৰকৃতিৰ উগ্ৰ সম্পদ অগ্নিময়, উগ্ৰতাই মোৰ পৰিচয়। সকলোৰে দৃষ্টিত অতি শক্তিশালী মই, সকলো বশ মোৰ সন্মুখত। প্ৰকৃতিৰ শান্ত জলসম্পদ মই, সকলোৰে জীৱনৰ প্ৰয়োজন মই, মানৱ জীৱনৰ শক্তি মই, প্ৰকৃতিক বানৰ ৰূপ লৈ ধ্বংসী নিওঁ মই। প্ৰকৃতিত আমাৰ মিলন, পৃথিৱীত আমাৰ আশ্ৰয়। একেইখন আকাশৰ তলতেই বাস কৰোঁ, কিন্তু বিপৰীত আমি দুয়ো। শান্তিৰ প্ৰতীক তুমি, মই উগ্ৰতাৰ চিহ্ন। তুমি শীতল, মই তপত। চিনাক্ত আমাৰ বিপৰীততাত, অমূৰ্ত আমাৰ অনুভূতি। সকলোৱে মোৰ উগ্ৰ স্বভাৱৰ সাক্ষী, সকলো বশ মোৰ উগ্ৰতাৰ আগত। তুমিওতো সাক্ষী মোৰ উগ্ৰ স্বভাৱৰ, কিন্তু যি উগ্ৰতাৰ আগত সকলো বশ, সেই উগ্ৰতা আকৌ বশ তোমাৰ পৰশত। অৰ্থাৎ মই উগ্ৰ সম্পদ অগ্নি। তোমাৰ শীতল পৰশে মোক স্পৰ্শ কৰিলেই একমাত্ৰ তোমাৰ বাবেই মই শান্ত হৈ পৰোঁ। তোমাৰ বাবেই মই জাগ্ৰত। উগ্ৰতা মোৰ স্বভাৱ নহয়, কেৱল তোমাক শান্তিৰ বাট পৰিচিত কৰিবলৈ দুবাহু মেলি আঁকোৱালি লওঁ মই তোমাৰ মাজৰ গ্ৰীষ্মতা। অপ্ৰকাশিত আমাৰ প্ৰেমৰ ভাষা, তাৰে মাজত থকা আমাৰ গুপুত অনুভূতি। প্ৰকৃতিৰ বুকুত বিলীন হৈ আছে আমাৰ গুপুত প্ৰেমৰ গাথা।